সি নিজে সুসাইড কৰা মানুহ নহয় দুজন সৰু সৰু বাচ্চা আছে কৰিলেতো আগতে কৰিলে হয় যেতিয়ালৈকে খেতাৰ গিৰিয়েক ঢুকাইছে ঢুকাওঁতেও কিমান দুখ কষ্ট পালে তথাপিও সি হত্যা সুসাইড কৰা নাছিলে এতিয়া সুসাইড কেনেকা হ'ল যেতিয়া ডেলিভাৰী হ'ল সেই তেতিয়াৰ পৰা কিয় সুসাইড হৈছে এই খেৰেনিত পালে ইমান দূৰত গৈ মানুহ নমৰে ঘৰতে মৰিব খাইবই হয় না নহয় গতিকে এই ল'ৰা ছোৱালীয়ে কৈছে ছোৱালীজনীয়ে কৈছে সদায় ৰাতি ৰাতি মাংস লৈ আহে আমাৰ ঘৰত এটা কটাৰ হেৰি বঠিও আনি দিছে তেনেকা কৈছে বঠিও আমি চালো আৰু সি সুসাইড কৰা নহয় তাৰ হত্যাই হৈছে অগ্নিপৰীক্ষা কৰিছে বুলি আমি ভাবো গতিকে সিয়ে হয় মানুহটো আৰু ধৰিবৰ কাৰণে বহুত দিন দুমাহ মান লুকালিহি পলাই আছিলে আজি যোৱাকালি পালে তেনেকুৱা মানুহ আমাৰ গাঁৱত থব নাপায় নহব ৰাইজতে কতো ৰাখিব নালাগে তেনেকুৱা মানুহ কান্দিছে ডেটাত মাকটো নাইকিয়া হ'ল ল'ৰাটো ওলাই পলাই আনিলো আমাৰ ঘৰত তাৰপিছত মাকটো নাইকিয়া হ'ল ইফালে সিফালে খুলিছো ৰাতি ডেটাত ক'ত যাম আৰু ৰাতি সেইকাৰণে আমি থলো ৰাতিপুৱা হ'ল ইফালে সিফালে খুজিছো ক'তো নাই তাৰপিছত ল'ৰাই তেওঁৰ বৰদেউতাৰ ল'ৰাই পালে সিফালে পৰা আহোঁতে খেৰণিত পালে সৰজনী দেৱী সি মানে যি জঘন্য কামটো কৰিছে তাৰ মানে ফাঁচি হ'ব লাগিব সি তাৰ মানে সেই অগ্নি বৰফুকি আৰু তাৰ মানে বাচিবলৈ কোনো অধিকাৰ নাই এইটো ঘটনাটো মানে হেৰি আমিতো ওচৰৰে মানুহে ল'ৰা ছোৱালী খোৱাৰ কাৰণেহে আমি গম পাইছো ল'ৰা ছোৱালী ৰাতি ৰাতি গৈ থাকে বোলে 12টা 1টালৈকে তাই মানে হেৰি মাংস বনাই খাই আহে নাই আজি 3 বছৰ হৈছে তাৰ হাজবেণ্ডটো ঢুকাইছে এতিয়া মানে আমাৰ হেৰি উচিত বিচাৰটো লাগে তাৰ মানে ফাঁচি হ'ব লাগে অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।